এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। মই সংহতিৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা চাটনিৰ ৰেচিপি। এই চাটনিটো হ'ল জিকাৰ বাকলিৰ। ইয়াত মই লৈছোঁ জিকাৰ বাকলি, ভালদৰে ধুই ল'লোঁ এইখিনি, আৰু লৈছোঁ জলকীয়া 4টা, আৰু লৈছোঁ অকণমান জিৰা, গোটা জিৰা, আৰু লৈছোঁ অকণমান সোৱাদ অনুযায়ী নিমখ, কেইফুটামান নহৰু, আৰু এফাল বিলাহী মই ভালদৰে চপ কৰি লৈছোঁ। এই গোটেইখিনি হ'ল সামগ্ৰী, আৰু লাগিব 1 চামুচমান তেল। জিকাৰ বাকলিত যোনখিনি পানী আছে সেই পানীখিনি শুহ যাবলৈ আমি এখন কেৰাহীত এইখিনি অকণমান গৰম কৰি ল'ম। এতিয়া মই কেৰাহী এখন গৰম হ'বলৈ দিলোঁ। এতিয়া ইয়াত মই জিকাৰ বাকলিখিনি দি দিম। মাত্ৰ খালি মই এতিয়া পানীখিনি শুকাবলৈ দিম, তাৰপিছত এইখিনি মই নমাই থ'ম। শুকাই যোৱাত মই বাকলিখিনি এনেদৰে নমাই ল'লোঁ, আৰু কেৰাহীত দিছোঁ মই অকণমান তেল। সেইখিনি গৰম হ'বলৈ দি ইয়াত মই এতিয়া বস্তুখিনি ইয়াত দি দিম। ইয়াত মই জিৰাখিনি দি দিলোঁ, এতিয়া দিছোঁ নহৰুখিনি, তাৰপিছত মই যোনকেইটা জলকীয়া আছিলে সেইকেইটাও দি দিলোঁ। মই জিকা বাকলিখিনিও ইয়াত দি দিলোঁ। অকণমান সময় ভাজি পেলাই আমি ইয়াত নমাই দিম। তেনেকুৱা কৰিলে তেলৰ যোনটো টেষ্ট হয়, মিঠাতেলৰ টেষ্টটো আহে, আৰু বাকলিৰ যোনটো কেঁচা অলপ গোন্ধ থাকে সেইখিনিও আঁতৰি যায়। এনেকৈ আমি অকণ সময় এইখিনি এনেদৰে আমি লৰাই থাকিম। অলপ পিছত আমি এইখিনি নমাই ল'লে হৈ যাব। নিমখখিনি মই পিছত মিক্সিটো ইউজ কৰিব পাৰোঁ, কিন্তু মই এতিয়া নিমখখিনি ইয়াতেই নিজৰ জোখমতে ইয়াতে এড কৰি দিম। মোৰ হৈ গ'ল এয়া ভজা। এতিয়া মই গোটেইখিনি এটা মিক্সিৰ জাৰত গোটেইখিনি মই উলিয়াই ল'ম। এইখিনি এতিয়া মই মিক্সিৰ জাৰটো এনেদৰে উলিয়াই ল'লোঁ। ইয়াৰ ওপৰত এতিয়া মই বিলাহীখিনি এড কৰি পেলাই পেষ্ট কৰি ল'ম। এয়া মই এড কৰি ল'লোঁ বিলাহীখিনি। এতিয়া এইখিনি মই নিমখটো এড কৰিছিলোঁ, এইখিনিতে মই ভালদৰে পেষ্ট বনাই লওঁ। এয়া হৈ গ'ল আমাৰ চাটনি ৰেডি। এই চাটনিখন এনেদৰে শুকানেই খাই, আপোনালোকে বেছি পানী এড নকৰিব। এতিয়া মই এটা বাতিত এইখিনি উলিয়াই ল'ম। এয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল, আৰু আমি বাতিত উলিয়াই লোৱাৰ পিছত এয়া আমাৰ জিকাৰ বাকলিৰ চাটনি দেখিছে আপোনালোকে। খুব বেছি টেষ্টি হয়। যদি বনাই খোৱা নাই, এবাৰ বনাই খাই চাব। খুব কম সময়তে আৰু কম বস্তুৰে এটা জুতি লগা চাটনি। যদি আমাৰ এই ৰেচিপিটো ভাল পাইছে, আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।